স্থায়িত্ব শাসন প্ৰদান কৰক নো বিকেসি নো রেস বিজেপির বাহিৰৰ লক্ষাধিক বড়োসকলক লৈ ৰাজনীতি নচলিব UBPO long live UBPO long live no বিকেসি নো রেস no Go back! BPF go back we want justice we want justice Jangan nanggau BKSI Jangan nanggau BKSI BKSI menabrak Jang Jiraya BKSI menabrak Jang Jiraya Agrama Moilari Murdabad Agrama Moilari Murdabad Agrama Moilari Murdabad Agrama Moilari Murdabad BKSI Jangan nanggau BKSI No BKSI no res No BKSI no res বিজেপির বাইরের বড়োসকলক লৈ ৰাজনীতি বিজেপির বাইরের বড়োসকলক লৈ ৰাজনীতি নচলিব বিজেপির বাইরের বড়োসকলক লৈ ৰাজনীতি নচলিব আগ্রহ মহিলারি মুর্দাবাদ চন্দন ব্ৰহ্ম ইউনাইটেড বড়ো পিপুল অৰ্গেনাইজেশ্যন সংযুক্ত বড়ো গণমঞ্চই 2014 চনৰ পৰাই আমি BTTৰ বাহিৰৰ 21খন জিলাৰ 10 লক্ষাধিক বড়োসকলৰ কাৰণে আৰ্থ সামাজিক শৈক্ষিক বিভিন্ন ক্ষেত্ৰত উন্নয়নৰ কাৰণে বড়ো কছাৰী অট'নমাছ কাউন্সিল আমি বিচাৰি আহি আছিলোঁ কিন্তু বিগত কংগ্ৰেছ চৰকাৰৰ দিনত 2015 চনৰ জানুৱাৰী মাহত ঘোষণা কৰাৰ পিছতো কেবিনেট সিদ্ধান্ত হোৱাৰ পিছতে বিজেপি চৰকাৰৰ দিনত কোনো এইটো পদক্ষেপ লোৱা নহ'ল কিন্তু বিজেপিৰ লগত আমাৰ এইটো নিৰ্বাচনী এটা প্ৰতিশ্ৰুতি আছিলে সেইটো আমাক গঠন কৰি নিদিলে কিন্তু বিজেপি চৰকাৰে গঠন কৰি দিব বিচাৰিলেও যেটো BPF দল BTADৰ তেওঁলোকে হকাবতা আমাক দি আহি আছে বাৰম্বাৰ আমাক পিছুৱাই থৈ আহি আছে দেহদিনা জলপৰপৰকৈ ওলালে যে অসম চৰকাৰে দিব দিয়া বিচৰাৰ ক্ষেত্ৰতো দিব বিচৰাতেও তাৰমানে তেওঁলোকে তাৰমানে কি হয় বড়োসকলৰ যেটো পাৱাৰ সেইটো ডিচেন্ট্ৰেলাইজ হোৱাটো তেওঁলোকে নিবিচাৰে আৰু BTAD বাহিৰৰ বড়োসকলৰ কাৰণে তেওঁলোকে কোনো ৰাজনৈতিক অধিকাৰ বা আৰ্থ সামাজিক উন্নয়নৰ যেটো বড়ো কছাৰী অট'নমাছ কাউন্সিল সেই বিলটো উত্থাপন হ'ব দিয়া নাই তাৰ কাৰণে আমি আজি সংযুক্ত বড়ো গণমঞ্চৰ নেতৃত্বত আজি এই প্ৰতিমূৰ্তি দাহ এটা কাৰ্যসূচী লৈছোঁ আৰু হাগ্ৰামা মহিলাৰীদেৱে যেটো BTADৰ বাহিৰৰ প্ৰায় 10 লক্ষাধিক বড়ো মানুহক লৈ পেলাই এই ৰাজনীতি কৰি আহি আছে বেপাৰ কৰি আহি আছে একেতে যে একেটাৰ কথামতে আমি চলি আছিলোঁ একেটাৰ কথামতে ভোট দিছিলোঁ কিন্তু আমি এইবাৰৰ পৰা একেটক এটা ৱাৰ্ণিং দিছোঁ যে আমি কোনো পৰ্যায়ে আৰু তেখেতৰ মতে নচলোঁ আৰু আমি চৰকাৰক এটা বিজেপি চৰকাৰক এটা আহ্বান জনাইছোঁ অতি শীঘ্ৰেই BPFৰ লগত বিজেপিয়ে সম্পৰ্ক বিচ্ছিন্ন কৰিব লাগে নিষেধ কৰিব লাগে আমি অসম চৰকাৰক বাৰম্বাৰ অনুৰোধ কৰিছোঁ যে অতি শীঘ্ৰেই আমাৰ BTADৰ বাহিৰত থকা 10 লক্ষাধিক বড়ো মানুহৰ কাৰণে যেটো বড়ো কছাৰী অট'নমাছ কাউন্সিল সেইটো অতি সোনকালে কাৰ্যকৰী কৰিব লাগে নহ'লে ইয়াতকৈ আৰু জংগীতম আৰু আন্দোলন আমি কৰি তুলিবলৈ আমি সংকল্পবদ্ধ লৈছোঁ